এই গাইজ কি খবৰ, আশা কৰোঁ চবৰে ভালে হ'ব। চ' আজি আকৌ গাড়ীখন লৈ পানী ডিঙি আহিছিলোঁ। চ' আজি ব্লগটোত পানী ডিঙি দেখাম। চ' পানী ডিঙিৰ বৰ্তমান পৰিৱেশ এনেকুৱা হৈ আছে। এতিয়া আপোনাৰ 5টামান বাজিছে চাগে দেই। চ' এইখন আমাৰ গাড়ীখন, এইখন গাড়ী চিনেমেটিক এটা লৈছোঁ ৰ'ব। চ' এইযোৰ মোৰ জৰ্ডনযোৰ বহুত দিন হ'ল চলাই মেলি এদায়। ত' মাষ্টাৰ কপি আছিলে, বেলেগ এযোৰ ল'ব লাগিব আকৌ। ইয়াত ফটোশ্বুট হৈ আছে। এই যে ভিডিঅ'টো এই দূৰত পাহাৰো দেখিছে, এইটো হিমালয় পৰ্বত হয়। এইটো চাইডে অৰুণাচল প্ৰদেশখন আছে। আৰু এতিয়া বহুত গধূলি হৈ গ'ল, সেইটো কাৰণে ফুটেজটো অলপ আন্ধা আন্ধা আহিছে চাগে। চ' এই নাৱৰীয়াজন আহিছে, অলপ ফুটেজ লৈছোঁ এইটোকে। 2000 years later. চ' গাইজ এতিয়া বহুত ৰাতি হৈ গ'ল, 5টা বাজি পাৰ হৈ গ'ল। চ' ঘৰলৈ উভতি আছোঁ। আৰু এইপিনে পানীডিঙৰ এইটো চাইডে আপোনাৰ হাতী ওলায়, সেইটো কাৰণে সোনকালে ঘৰলৈ গৈ আছোঁ। আৰু এইকেইদিন হাতী ওলাই আছে মানে। এই জেগাডোখৰ বহুত বেছি গাঁৱলীয়া যে, ইয়াত গৰু গাড়ীৰ পৰা চলাবলৈ বহুত দিগদাৰ। গাড়ীবিলাক দেখিছে কিমান গৰু আঁতৰি নিদিয়ে, আৰু ৰাস্তাটোৰ ঠেক তাতে। গৰু গাড়ী কৈছোঁ চালা, গৰু গাই। সেইদিনাখনিতকৈ মই ফটো বহুত ভাল দেখিলোঁ দেই। মই আইফোনটো আছে কাৰণে ফটো মাৰিব পাৰিছোঁ। লোকৰ আইফোনটো হ'লেতো খাপ খাপ কৰি থাকিবলগীয়া হ'ল দেই। চ' আপোনালোকে এইপিনে সোঁ চাইডে যিবোৰ বাঁহ পুতি দেখিছে, তাত চ'লাৰ কাৰেণ্ট লগাই থোৱা আছে, হাতী পাৰ হ'ব নোৱাৰিবৰ কাৰণে। এইবোৰ ইয়াত কাৰেণ্ট গৈ আছে এতিয়া, ইয়াত মানুহে চুই দিলে চক লাগি যাব পাৰে। ত' এইপিনে হাতী পাৰ হয়, সেইটো কাৰণে এইবিলাক দিছে দেখিছে। এইবিলাক সোঁ চাইডে চাওক, এইপিনে বাঁহবিলাক যে পুতি থৈছে। বেলেগ মানুহ দেখিলে কেনেকুৱা মাৰিব, নেমাৰে মানে গালিটো দিব যে। চ' আজি 18 নৱেম্বৰ, জুবিন দাৰ বাৰ্থডে'। ইয়াত জুবিন দাৰ বাৰ্থডে' পাতিছে চাওক।